কি খবৰ মোৰ আন এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো মানে গৈ আছে আমাৰ কলেজলৈ মানে মুকলি বিহু পাতিছে তো যাও কি নহয় গুটেখিনি দেখাম গতিকে বলক ভিডিওটো ষ্টাৰ্ট সোয়া পুৰা ৰুমৰ বস্তুখিনি সব সিজিল কৰি ললো এটা যাম গৈ উলিয়াই পাৰ্টি সাইকেলখন লৈ ললো আইফালে এটা ওলাই যাম এই তো মানে ইয়াত বিয়াখনো আছে বিয়াখনো খাবলৈ আহিব লাগিব ৰাতি তো গৈ আছো ন পাৰ্টি সাইকেল লৈ ধুনীয়াকৈ বেছি সময় নাই আৰু পামেই আৰু তো দেখিছে আমাৰ এটা ড্ৰোন শ্বট এটা চাই লওক ধুনীয়াকৈ হেৰি আছে নেকি আৰম্ভণিটো কৰি দিছোঁ মজাকৈ পূৰা চাই লওক ৰিভিউটো একদম বিহু সকলোকে উল্লেখ জনালোঁ আমি কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত বিভিন্ন দিয়া হয় এই হুঁচৰি যেতিয়া গোৱা হ'ল তেতিয়া কিন্তু মহিলাসকলে গাভৰুসকলক বেয়া পোৱা হ'ল কাৰণ হুঁচৰিত ল'ৰাৰ প্ৰাদুৰ্ভাৱ অলপ বেছি আৰু এয়া গাইজ পুৰা ৰেডি হৈ গ'ল আৰম্ভণি কৰিব মানে গোটেইখিনি পুৰা ৰেডি চাই থাকক ভাল লাগিব পুৰা মানে আৰম্ভ হৈ গ'ল পুৰা ধুনীয়া লাগিব এতিয়া এই আছে বহুত ধুনীয়া লাগিব সেইকাৰণে বেছি নকওঁ মই চাই থাকক মানে পুৰা ভাল লাগিব আৰু গোটেইখিনি মানে সাজি কাচি গৈছে ন ফাৰ্ষ্ট টাইম নেকি এনেকুৱাকৈ অনুষ্ঠান পাতিছে মুকলি বিহু তাকো কলেজত ভাল লাগিছে
ওই জাতি বিহু চাব লৈ যা ও মোলা হৰি তো আজিলে ইমানখিনিয়ে, বাই বাই।